তো হেল্ল' গাইজ, আপোনালোকৰ খবৰ নিশ্চয় ভাল, মোৰো খবৰ ভালেই আৰু আপোনালোকে চাই আছে কবিৰকে ব্লগ 10। তো আজি মই আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো আজি বেলেগ তেনেকুৱা একো দেখুওৱা নহয়, ৰিয়েকশ্যন টাইপ নহয়। আজি মই কথা পাতিম যোনখন আমাৰ অসমীয়া চিনেমা ৰিলিজ বৰ্তমান হৈছিলে 4 নৱেম্বৰ দিনাখন, বন্ধু চিনেমাখন। নয়ন নীলিমদাৰ যোনখন বন্ধু চিনেমা ৰিলিজ হৈছিলে, সেই বন্ধু চিনেমাৰ ওপৰতে কথা পাতিম। তো আপোনালোকে ভিডিঅ'টো লাষ্টলৈ চাব, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলত যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি থৈ যাব, ঠিক আছে। তো গাইজ, বন্ধু যোনখন চিনেমা এতিয়া আপোনালোকে দেখিছে, সকলোৱে চাবলৈ গৈছে আৰু বহুতে নাই যোৱা যদি আপোনালোকে চাই আহক গৈ এবাৰ, কেলৈ কি চিনেমাখন বহুত ভাল চিনেমা। আৰু আপোনালোকে এই 4 তাৰিখে ৰিলিজ হৈছিলে, আজিতো কেই তাৰিখ, আজি 9 নৱেম্বৰ দিনা, 4 নৱেম্বৰ দিনা ৰিলিজ হৈছিলে। আজি 5 দিন সময় হৈছে। এই 5 দিনৰ ভিতৰত আপোনাৰ চিনেমাখন বহুতেই জনপ্ৰিয় হৈ পৰিছে অসমত। বৰ্তমান এতিয়া কালেকশ্যন হৈছে, বৰ্তমান টোটেলি কালেকশ্যন বৰ্তমান 1 কোটিৰ ওপৰত হৈ গৈছে। তো এতিয়া আৰু আজিৰ দিনটোত কিমান হয় কি কথা চব মিলাই 1 কোটি পাৰেই হ'ব বৰ্তমান। তো চিনেমাখন ইমানেই মানে অসমত ভাইৰেল হৈ পৰিছে, কেলৈ কি চিনেমাখন ভাল কাৰণেহে আজি চাবলৈ মানুহ গৈছে, হয় নহয়? যদি চিনেমাখন তেনেকুৱা ভাল যদি কিবা নোহোৱা হ'লে তো মানুহে আহি ক'লেই হয়। কিন্তু ইউটিউবত এতিয়া চাইছোঁ, বহুতৰ ভিডিঅ' পাইছোঁ যে চবেই ভিডিঅ' ভাল, চিনেমাখন ভাল বুলিয়ে কৈছে, কোনো বেয়া বুলি কোৱা নাই, চিনেমাখন ভাল বুলি কৈছে। মানুহে কয় নহয়, নামেই পৰিচয় বুলি, যাৰ নামেই পৰিচয় বুলি তাতেই বুজা যায় যে চিনেমাখন ভাল হ'ব নে বেয়া হ'ব। নামেই পৰিচয়, যিহেতু নামটোৱে ৰাখিছে বন্ধু, তো সেই বন্ধু নামটো শুনি মানুহবোৰ ইমপ্ৰেছ হৈছে। কেলৈ কি নামটো ইমান শুৱনি, তেন্তে চিনেমাখনতো শুৱনি হ'বই ন। আৰু এটা কথা কওঁ, আমাৰ অসমীয়া চিনেমাবোৰ মানুহে নোচোৱা হৈছিলে কেলৈ? অসমত আমাৰ যোনবোৰ চিনেমা আমাৰ বৰ্তমান বনায়, ধৰক চিনেমাবোৰ নচলা হৈছে মানুহে, কেলৈ কি চিনেমাবোৰ কিছুমান এনেকুৱা হৈ বনাই দিছে, মানে একশ্যন চিনবোৰ ৰাখি দিয়ে নাই। কিছুমান চব ক্ষেত্ৰত যে একশ্যন চিন থাকিবই লাগিব, একশ্যন চিন থাকিলেই যে চিনেমাখন হিট হ'ব সেইটো কথা নহয়। চিনেমাখন কথাটো হ'ল কাহিনীটো ভাল লাগিব। চিনেমাখনৰ কাহিনীটো যিমান ভাল হ'ব, মানুহ সিমান ভাল পাব চিনেমা চাই, আৰু আমাৰ ৰাইজে আদৰি ল'ব চিনেমাখন তেতিয়া। তো চিনেমাই যদি এইবাৰ যেনিবা নয়ন নীলিমদাৰ চিনেমাখন যেনিবা বনালে, এখন চিনেমা ছুপাৰ ডুপাৰ হিট হৈছে, বৰ্তমান ইমান মানুহ বৰ্তমান এতিয়াও চাই আছে গৈ হলত এনি টাইম হাউচফুল, টিকেট পাবলৈ নাইকিয়া হৈছে হা। তো এতিয়া নয়ন নীলিমদাৰ চিনেমাখন এতিয়া ভাল হৈছে, নেক্সটবাৰ যেতিয়া নয়ন নীলিমদাৰ চিনেমাখন আহিব, তেন্তে মানুহবোৰ আৰু লগত আকৌ যাব, কোনো ক'ব নালাগে এতিয়া নয়ন নীলিমদাৰ চিনেমা এখন আহিছে চাওঁ গৈ ব'লা, কোন বোলা ডেমফুলৰ চিনেমা এখন আহিছে চাওঁ গৈ ব'লা। তো এইখন চিনেমা যেতিয়া ইমান ভাল এখন বনাইছে, নেক্সট চিনেমাখন ইয়াতকৈ ভাল বনাব বুলি মানুহে আশা কৰি যায় ন। তো সেই তেনেকুৱা কথা, চিনেমা এখন যদি ভাল বনাইছে আপোনাৰ ৰিলিজ দিছে অসমীয়া চিনেমা, তেন্তে চিনেমাখনৰ কাহিনীটো প্ৰথম ভাল কৰিব লাগে। কাহিনীটো ভাল হ'লে চিনেমাখনৰ চাবলৈ যাবই মানুহ, হয় নহয়? তো সেইটোৱে ক'লোঁ আৰু বেলেগ বেছি একো নাই। চিনেমাখন ভাল হৈছে নয়ন নীলিমদাৰ, আৰু আপোনালোকে চাবগৈ, যোনে যোনে নাই চোৱা চাবগৈ, ভাল চিনেমা। তো অসমৰ ডেকা যোনটো ইউটিউব চেনেল আছে, অসমৰ ডেকাত এটা কমেণ্ট দিছিলে, তেওঁ ভিডিঅ' এটা বনাইছিলে। কমেণ্টটোত লিখিছে যে জুবিন দাৰ চিনেমাও মানে বন্ধুৱে ফেইল কৰি দিলে বুলি। তো এইটো ফেইল কৰি দিলে, সেইটো বাৰু আমি ভাল পাব লাগে। জুবিন দাৰ চিনেমাক যেতিয়া তলত পেলাই তেওঁ ওপৰলৈ গৈছে, এইটো আমাৰ কাৰণে এটা গৌৰৱৰ কথা। কেলৈ কি অসমত আমাৰ ইণ্ডাষ্ট্ৰিটো বহুতে এতিয়ালৈকে নাজানে, বহুতেই গম নাপায় যে অসমত এনেকুৱা চিনেমা বনে বুলি। আমাৰ লেংগুৱেজটো বুজি নাপায় কাৰণে তো বহুতে নাচায় চিনেমা, অসমীয়া চিনেমা ধৰক। এতিয়া লাহে লাহে আমাৰ অসমখন অকণ উন্নতি হৈ আহি আছে, আৰু এনেকুৱা চিনেমা যেতিয়া বনাই থাকিব, আৰু ইয়াৰ পৰা এতিয়া যেনে কাঞ্চনজংঘা দিলে, ৰত্নাকৰ এইবোৰ হিট হৈছে, বহুত হিট হৈছে, ছুপাৰ ডুপাৰ। সেই চিনেমাবোৰক ফেইল কৰি যদি বন্ধুৱে যদি আগবাঢ়ি গৈছে, তেনে আমি তেওঁক ছাপোৰ্ট কৰিব লাগে। তেওঁক সেইটো বেয়া পোৱাৰ কাৰণ নহয়, কোনো কথা নহয়, আমি গৌৰৱ কৰিব লাগে যে অসমত আমাৰ অসমখন উন্নতি পথলৈ গৈ আছে। আমি ৰাইজে আদৰি ল'ব লাগে, আৰু আমি ছাপোৰ্ট কৰিব লাগে যে অনাগত দিনবোৰত যিমান চিনেমাবোৰ আহি আছে অসমীয়া চিনেমা, তো বন্ধুকো ফেইল কৰি আৰু ওপৰলৈ যাব পাৰে, তাৰে কামনা কৰিছোঁ। আৰু সেইটো আমাৰ মানে যোনটো থিংকিং, সেইটো হ'ব লাগে যে এতিয়া বন্ধু ইমান বৰ্তমান ভাইৰেল হৈ আছে, পূৰা এতিয়ালৈকে পাব্লিক মানে চাবলৈ হেঁপাহ পূৰা ওলাই আহি আছে। তো আহি আছে যেতিয়া আহক, আৰু ৰাইজে আদৰি লওক চিনেমাখন। তো এই 4 দিন সময়তে 1 কোটি পাৰ হৈ সিহঁতৰ কালেকশ্যন হৈছে তেওঁলোকৰ। তো এতিয়া আমি এইটোৱে ক'ব বিচাৰোঁ, মোৰ থিংকিং যোনটো, মোৰ অপিনিয়ন যোনটো, মই এইটো ক'বলৈ বিচাৰোঁ যে অনাগত দিনবোৰত যোনবোৰ চিনেমা আহি আছে, সেই চিনেমাখনৰ বন্ধু যোনখন চিনেমা আজি যিমান ছুপাৰ ডুপাৰ হিট হৈছে, তাকো যেনেকৈ পাছ পেলাই ওপৰলৈ যাব পাৰে, সেইটোকে আমি কামনা কৰিছোঁ যে আৰু ওপৰলৈ উঠক। অসমীয়া আমাৰ যোনটো ফিল্ম ইণ্ডাষ্ট্ৰিটো আছে, ইণ্ডাষ্ট্ৰিটো আৰু ওপৰলৈ যাওক। তেতিয়া মানুহবোৰে অসমীয়া চিনেমা চাবলৈ নিশ্চয় ওলাব। চিনেমাখন ভাল বনাওক, কাহিনী ভাল বনাওক। একশ্যন চিন হ'লে যে চিনেমা এখন হয় সেইটো নহয়, চিনেমাখনৰ কাহিনী ভাল কৰক, ঠিক আছে। তো
তো কমেণ্টটো কৰিছিলে, সেইটো কোনো হেৰি নহয়, জুবিন দা চিনেমাত পাছ পেলাই যে বন্ধু ওপৰলৈ গৈছে এইটো কথা নহয়। আমি গৌৰৱ কৰিব লাগে যে অসমৰ হয়, অসমৰ চিনেমা এখন যে ছুপাৰ ডুপাৰ হিট হৈছে, আমি তেওঁক আৰু ছাপোৰ্ট কৰিব লাগে। তো নয়নদিনালৈ ধন্যবাদ থাকিল। নয়নদিনাই যে ইমান ধুনীয়া এখন চিনেমা বনাই আনিলে পাব্লিকৰ মাজলৈ। তো চিনেমাখনৰ আৰু আগুৱাই যাওক, চিনেমাখন এই যিমানকেইদিন হলত লাগি থাকে আৰু ওপৰলৈ যাওক, তাৰে কামনা কৰিছোঁ। তো আপোনালোকে ভিডিঅ'টো কেনেকৈ পালে কমেণ্ট কৰি জনাব। কিবা যদি ভুল হৈছে মোক মাফ কৰি দিব। আৰু ঠিক আছে, নেক্সট ভিডিঅ'ত লগ পামগৈ। এইটো ভিডিঅ' ইমানতে ষ্টপ কৰোঁ। তো ইনষ্টাগ্ৰাম আইডিটো স্ক্ৰীনৰ ওপৰত আহি আছে, আপোনালোকে মোক ফ'ল' কৰিব পাৰে। ডেছক্ৰিপশ্যনতে মই লিংক দি দিম, আপোনালোকে তাৰ পৰা গৈ ফ'ল' কৰিব পাৰিব। তো নেক্সট ভিডিঅ'ত লগ পাম। বাই বাই এণ্ড জয় আই অসম। অনুভৱী তোমাৰ শিহৰণ জোনাকী সন্ধিয়াৰ সেমেকাই মন উজাগৰি নিশা